ए बा जुक केला बाल जुक केला सेट केला लावा केला मार पानी केला কোনে নমিতা আমি আনোয়াম দুটা মছন মাৰি জতে বুজাং ए भांग खाय একটিং কৰিছি आयो रे मा Hey guys, কি খবৰ আশা কৰো সকলো ভালে আছে আৰু আগলৈ ভালে থাকিব তো গাইস আজি আমি পথাৰত খানা খাব আহিছো গাইস খানা পুৰা আয়োজন চলি আছে হাই এটা কৈ দিও সবে हाय হাই মন বেয়া হাই কেলে বেয়া হাই গাইস মাল পটা না দা ए मेरक्सानी অকল মাল তো গাইস খানা পুৰা একদম আজি বেকাব পাৰ্টি আজি সাইকেল পাৰ্টি গাইস সাইকেলখন অৰ্ডাৰ দিছিলো কেনসেল কৰি দিলো তাকে ইটা পাৰ্টি আয়ো রে মা পাৰ্টি পুৰা ধমাকা কৰিব তো ভিডিওটো চাই থাকিব পুৰা চাইফালে পথাৰ গাইস এইখন আমাৰে বা টঙিটো পুৰা এফালে খেতি কৰা হৈ আছে গাইস তো খানাটো খাই দলঙৰ পৰা ভিডিওটা বনাই ফেলিব এইটো শৰ্ট ভিডিও বনাই ইয়াৰ ভিডিও দি দিম পাই ইউটিউবত তো ইয়াৰ কাহি পাতিলেই সেইটো হেৰি হৈছে গাতটো সৰু আছে ডাঙৰ কৰি দে এ সৰু কোনা দিছিল আগতে বালি আকৌ আকৌ ধুই আনিব ও হাই দেখো দেখো ধেই পানী আছে তো কি বস্তু আনিছো দেখাই দিছো গাইস এইটো হৈছে তেল তাকতি এইটো মাইনাছ প্লাছ কৰি ন হৈছে मैं क्या करूं फिर जॉब छोड़ दूं তাৰপিছত এই হৈছে পানী এইখিনি পানী চাউলত দিওঁতে যাব গাইস তো আৰু আছে এই থৈ দে এইটো ফেলে দুলি থৈ দে কিনা থৈ দে তো গাইস এইখিনি হৈছে পানী এই চাউল লাগিছে যে তো আৰু এটা বস্তু আছিলে গাইস এইটো নহয় তাৰ মানে रहा नहीं जाता तड़प ही ऐसी है ना এইখিনি বস্তু চলাইটো দেখাই দে আৰু আমাৰ মাংসখিনি মেইন মালটো দেখাব লাগিব না মছলা আনিছে গাইস এইকেইবেদি আৰু ৰেড চিলি মছলাটো থাকি গ'ল তাৰপিছত আছে এনেকৈ নহৰু এইখিনি হৈছে হালধি নহয় এইখিনি গাইছ নিমখ এইটো মাল হৈছে কি ইংলিছত কি বুলি কয় এইটো ইংলিছত ৰঙা পিঁয়াজ বুলি কয় তাৰপিছত মিচিং ভাষাত অনিয়ন বুলি কয় এইটো হৈছে তাৰ ছেকেণ্ড প্ৰডাক্টটো তাৰপিছত এই মালটো আলু চালু এই বেছি হেভি বস্তু এইখিনিত কেইটকা আলু আনিছিলি এখন কাৰ দোকানৰ পৰা আনিছিলে নাজানো গাইছ পুৰা একদম এইটো নেমু হৈছে এইটো খাটা নেমু সেইকাৰণে পেলাব লাগিব আলুখিনি কিন্তু বহুত বেলেগ চাহ গোটেই আলুখন গোটেই চাহ গেলা গোটেই এইখন আলু খৰচি আৰু তো গাইছ আলু চাওক অৱস্থা তোৰ মুখখন চাই আনিছিলি প্ৰভাত সেইটা দোকান হোৱাৰ কাৰণে বিকিন যায় আকৌ বস্তু এইখিনি হৈছে চাউল আৰু ইয়াত আছে এইখিনি হালধি তাৰপাছত এইটো মাল মেইন মাল এইখিনি হৈছে আমাৰ ম'ম' তো ইয়াত কাটা এক পোৱা আছে গাইছ কাটা এক পোৱা আছে তাকতি বেছিও নহয় তাকতি কমো নহয় তো খাতৰা মাংস তাৰপিছত এইখিনি বাকীখিনি চাউল জানে চিনি পায় অসমীয়া চাউল বুলি কয় ইংলিছত ৰাইচ বুলি কয় एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह বাসমতি ৰাইচ এ ইংলিছত চাউল বুলি কয় তো ভিডিঅ'টো চাই থাকিব ফুল পেংঢালি হ'ব তো ব'লক পুৰা একদম ধামাকা চলি আছে এইফালে ভাত বনাই আছে পুৰা একদম ধুনীয়া বনাইছে এইফালে আমাৰ একদম সেই ভাগি এই ভাগি নহ'লে একদম খাব নোৱাৰি খানা এবাৰ কি মাংস আছে কিবা ছাগলী মাংস আছে দেই ছাগলী মাংস দাম আছে গাইছ কেজি কেইটকা 100 টকা কেজি আমি এতিয়া আধা কেজি আনিছোঁ झूठ बोलती जा रही है शर्म नहीं এ বা जुक केला बाल जुक केला सेट केला लावा केला मार पानी केला তে জুক কেলা তাতে পেলাই দিছে সেট কেলা উঠা কেলা আমখা আলু জুক বুকাই গৈছে এনহলান সেট কেলা কেনে নবা এইখিনি বাৰু আৰু এইফালে গাইছ পুৰা একদম এইফালে পথাৰ সেইফালে পথাৰ চবফালে পথাৰ আমি হৈছো স্যার বকাসুদা
এক নম্বৰ বোকা সুদা এই গাইছ আমাৰ খানা হৈ গ'ল গাইছ পুৰা মাংস লৈ কাজিয়া হৈ গৈছে চেনি গ'ল কলি দিলে গোটেই তিতা হৈ গ'ল গাইছ ভাই মই পুৰা খানা চলি আছে কেনেকুৱা হৈছে ক মজা কেলা গুৱা কিটা তেল দিছে ৰাম তিতা গাইছ একো তিতা হোৱা নাই ভাত কিনে তিতা আছে দে খাই লওঁ তাৰপিছত দেখুৱাম খা তোমাৰ স্পীড পৰা চাং বা খা আলহী ঘৰত তাৰপিছত নিজৰ ঘৰত ষ্টপ তোমাৰ কি ৰিয়েকশ্যন মজা নে চব জোখত পৰিছে কমিলে বাইদেউ মানুহটো যিখন ওখ কেমেৰাতে নুঠে গাইছ খানা খাই হৈ গ'ল আমাৰ খানাটো খাই হৈ গ'ল এতিয়া পেটটো দেখাব কিমান এনচি বাঢ়িলে নহয় দে ৰ'ব এইটো জোখত দিছিলে ন এইটো লেভেলত দিছিলে এ যিকোনো ডুব 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 কৰে বাৰু 5 ইঞ্চি বাঢ়িলে 5 ইঞ্চি এইটো খানা খাই হৈ গ'ল আমাৰ চবলে ঘৰলে যাওঁ গাইছ খানা খাই হৈ গ'ল এইফালে এতিয়া পাত চফা কৰিব এতিয়া গাহৰি দিম নে নহয় অঁ দি দিবি একো নহয় তো গাইছ খানা খাই হৈ গ'ল এতিয়া ই এখন চব আউটাই মেলি ক্লিয়াৰ কৰি দিব তো ভিডিঅ'টো ইয়াতে হামাৰটো মাৰি দিলোঁ তো বাই বাই অন্য এটা ব্লগত লগ পাম আকৌ লাষ্টত কি ক'বা 4টা কৈ দে কি ছোৱালী ভাল পোৱা ৰেপ এটা মাৰি দিবি ই এতিয়া গাইছ ৰেপ এটা মাৰি দিব সমাপ্ত কৰি দিম নমিতা আমি আনোৱাম দুটা মছন মাৰিছো তে বুজাং